বন্ধুসকল, আজি মই আছোঁ এয়া আপোনাৰ গুৱাহাটীত আছোঁ। গুৱাহাটীৰ মই মাহী ছোৱালীজনীৰ ৰুমলৈ আহিছিলোঁ। তাইৰ ৰুমৰ পৰা, তাইৰ ৰুমটো লখৰাত আছে। লখৰাৰ পৰা আমি এতিয়া যাবলৈ লৈছোঁ আপোনাৰ বালাজী টেম্পুল। মই বালাজী টেম্পুলটো আগতে ISBT আহোঁতে দেখি যাওঁ, কিন্তু আজিলৈকে সোমোৱা নাই তাত। তাৰ কাৰণে সকলো এতিয়া মানে কি আছে, বৰষুণ দি আছিলে, পূৰা বৰষুণ দি আছিলে, বৰষুণ হৈছে। আমি আৰু অলপ সোনকালে যাম বুলি ভাবিছিলোঁ, কিন্তু আপোনাৰ বৰষুণ দিয়াৰ কাৰণে আমি ৰ'বলগীয়া হ'ল। এতিয়া প্ৰায় 5টামান বাজিছে। আজি আমাৰ মাহীৰ বাৰ্থডে'। হেপী বাৰ্থডে' বুলি সকলোৱে জনাই দিয়ক কমেণ্টত। মাহী পূৰা বালাজী টেম্পুল চাম বুলি পূৰা এক্সাইটমেণ্ট আছিলে, খালি এতিয়া বৰষুণ দি আছে। এতিয়া বৰষুণত টিভিয়ে যাব নেকি? উপায়টো নাই, এতিয়া যাবই লাগিব ন। ইহঁতে আহিছে যেতিয়া আমিতো একেলগে গৈ আজি বাৰ্থডেটো চেলিব্ৰেট কৰিম আৰু। বৰষুণৰ বতৰতে তেতিয়াহ'লে চেলিব্ৰেট কৰিব লাগিব। চেলিব্ৰেট কৰিব লাগিব। পূৰা বৰষুণ দি আছে, বৰষুণত আমি বালাজী টেম্পুল চাম বুলি আমাৰ যোৱা হোৱা নাই। এতিয়া বৰষুণৰ বতৰত আমি ৰৈ থকা হৈ আছে। মুখখন ঢাকি লাভ নাই, তহঁতৰ মুখ আগতে দেখিয়ে আছে। এতিয়া পূৰা খোজকাঢ়িয়ে গৈ আছোঁ। খোজকাঢ়ি যিমান দূৰ পাওঁ আমি গৈ থাকিম। আজি বালাজী টেম্পুল চামেই আমি, মানে লাগিলে তিতিবুৰি শেষ হৈ যাম, লাগিলে কিন্তু চামেই। গুৱাহাটীত এজাক দুজাক বৰষুণ দিলে বানপানী হৈ যায়। এইটো একদম ট্ৰেডিশ্যন আৰু আমুৰ যেনেকৈ যেনেকৈ ট্ৰেডিশ্যন, তেনেকৈ কিছুমান ঠাইত আপোনাৰ গুৱাহাটীৰ মানে যদি বৰষুণ দি দিয়ে এবাৰ, তেতিয়াহ'লে একদম পূৰা হেৰি হৈ যায়, বানপানী হৈ যায়। চ' আমি খোজকাঢ়ি লখৰা চাৰিআলিলৈকে আহিছোঁ। লখৰা চাৰিআলিত এতিয়া আপোনাৰ মেজিকত উঠি যাম। মেজিকত উঠি বালাজী মন্দিৰ যাম। এতিয়া মেজিকত পাই গ'লোঁ। মেজিক উঠি লওঁ দেই। বেঠো। আমি ইয়াতে ধুনীয়াকৈ উঠি ল'লোঁ সকলো মেজিকত। আৰু এতিয়া সন্ধিয়া পৰত আৰু ওলাই ভাল লাগে। মোৰ কিমান এটা ৰোমাণ্টিক এতিয়া বতৰ দেখিছেনে? বৰ ধুনীয়া বতৰ দেই, মজা লাগিব। গাড়ীৰ পৰা আমি নামি ল'লোঁ। গাড়ীখন আমি এতিয়া বালাজী মন্দিৰ ওচৰত পাই গৈছোঁ। এইফালে সোমাই যাওঁ আমি, এইটো ৰাস্তা দি যাব লাগিব এইফালে। এয়া এতিয়া বালাজী মন্দিৰৰ গেট পাই গ'লোঁ। এয়া বালাজী মন্দিৰ পাই গ'লোহি। কিমান ধুনীয়া গেট দেখিছে, আন্ধাৰ হৈছে। এয়া বালাজী মন্দিৰলৈ বুলি সোমাই আহিছোঁ। বালাজী মন্দিৰৰ ওচৰত পাই গৈছোঁ। ফ্ৰণ্ট গেটখন বৰষুণে আমাক ৰখাব নোৱাৰিলে মন্দিৰলৈ অহাত। কিমান ধুনীয়া পৰিৱেশ চব, কিমান ভাল লাগিছে দৃশ্যটো, বহুতেই খুবচুৰত। জোতা চেণ্ডেল আমি ইয়াত ৰাখি লওঁ। জোতা চেণ্ডেল ৰাখিলে ইয়াত পইচা 2 টকাকৈ লয়। চ' মন্দিৰলৈ বোলে আমি ভৰি হাত ধুই যাবলৈ লৈছোঁ। এয়া কৃষ্ণ কি ধুনীয়া পৰিৱেশ, মজা লাগিছে। যা ৰহা হوں ওলাই আমি লাগিছোঁ। ভিতৰত আপোনাৰ ফটোগ্ৰাফী কৰিব দিয়া নহয়। এতিয়া বালাজী মন্দিৰলৈ আহিছিলোঁ। এতিয়া মই এটা কথা গম পোৱা নাছিলোঁ যে ভিতৰত আপোনালোকক ফটোগ্ৰাফী কৰিব দিয়া নহয়। तो अभी पूरा बारिश हो रहा है, तब भी मैं वीडियो शूट कर रहा हूँ जितना हो सके बाहर से। अंदर तो वो फ़ोटो शूट करना प्रोहिबिटेड थे, मतलब अंदर जाओगे तो फ़ोटो शूट करोगे या कैमरा का ले जाओगे तो 2000 रुपीज़ यहाँ पर फ़ाइन भरना पड़ेगा।
তো ভিতৰত আমি কি হৈছে ভিতৰত আমি পূৰা গৈ যাব পৰা নাই, ফটো তুলিব নোৱাৰে আপোনালোকে, ভিডিঅ' কৰিব নোৱাৰে, তাৰ কাৰণে 2000 টকা ফাইন ভৰিব লাগিব। যদি ডাইৰেক্ট আপুনি এণ্ট্ৰি হয় এই গেটলৈকে ঠিকে আছে, গেটলৈকে আপোনালোকে একো নহয়, গেটত আহি আপোনালোকে ধুনীয়াকৈ ফটো চটো তুলিব পাৰিব। কিন্তু আপুনি যদি ভিতৰত সোমাই যায়, এইফালে যদি এনেকৈ গৈ এনেকৈ যদি ভিতৰত সোমাই যায় তেতিয়াহ'লে আপোনালোকে ফটোশ্বুট কৰিব নোৱাৰিব। ভগৱানৰ মহিমা, পূৰা বৰষুণ দি আছে, পূৰা বৰষুণ পৰি আছে। চ' বৰষুণ দিলেও মই ধুনীয়াকৈ ভিডিঅ' কৰি আপোনালোকক যিমান পাৰিছোঁ দেখাই আছোঁ। পূৰা একদম পূৰা গাৰ্জনী মাৰি আছে, বৰষুণ পৰি আছে। तभी मैं वीडियो करके जितना हो सके आपको दिखा रहा हूँ। टेम्पলৰ ইয়াত প্ৰসাদ লৈ লৈছোঁ, প্ৰসাদ খাই লওঁ আৰু টেষ্টি ন পূৰা খাই লৈছোঁ দেই। যিটো প্ৰসাদ বালাজী প্ৰসাদ লৈছোঁ বহুত টেষ্টি হয়, খাই বহুতেই ভাল লাগিলে। মাহী ভিতৰত আপুনি ভিডিঅ' বা ফটো তুলিম বুলি ভাবিছিলে নি? নাই ভাবিছিলোঁ, কিন্তু তেওঁলোকে পাৰ্মিশ্যন নাই বুলি ক'লে। তাত চিচি কেমেৰা পাৰ্মিশ্যন নাই দিয়াতকৈ আমিতো মানি চলিব লাগিবই, তেওঁলোকৰ কথা শুনিবই লাগিব। ভগৱানৰ স্থানলৈ আহিছোঁ এতিয়া। ল'বলৈ আহিছোঁ। চ' মাহী আজি আপোনাৰ বালাজী টেম্পললৈ আহি কেনেকুৱা অনুভৱটো জনাওকচোন। আজি সঁচাকৈ ভাল লাগিলে, কাৰণ এনেকুৱা মন্দিৰ মানে কি হয়, ডিব্ৰুগড়তো আছে আৰু গুৱাহাটীতো আছে জগন্নাথ মন্দিৰ। আহি বহুত ভাল লাগিলে, মন্দিৰ দৰ্শন কৰিলে সঁচাকৈ ভাল লাগে। কাৰণ আপোনালোকো আহিব যদিহে অহা নাই, গুৱাহাটীত ইমান ধুনীয়া মন্দিৰভাগ আছে। আপুনি প্ৰথম আহিছে নে আগতো আহিছে? প্ৰথম নহয়, মই এই দ্বিতীয়। প্ৰথমবাৰ আহিছিলোঁ, কিন্তু এতিয়া এইবাৰ ভালকৈ দ্বিতীয়বাৰ আহিও আপোনাৰ ভাল লাগিলে হয় নাই? আহিও ভাল লাগিছে। সেইকাৰণে আমাৰতো প্ৰথমবাৰ আহি ভাল লাগিলে। এতিয়া কাৰেণ্টটো গুচি যোৱাৰ কাৰণে আপোনালোকৰ মুখখন দেখা নাই। মন্দিৰলৈ সদায় আহিলেও বেয়া নালাগে, সদায় আহি থাকিম যেনে লাগে। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, আপোনালোকক যিমানটো পাৰিলোঁ দেখুৱালোঁ। আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব। আৰু এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আপোনালোকক ধুনীয়া ধুনীয়া ভিডিঅ' দি যাম। ধন্যবাদ। জয় অসম।